পৰিৱেশটো চাওকচোন ইমান নমস্কাৰ বন্ধু বান্ধৱীসকল তথা বয়োজ্যেষ্ঠসকল। আজি আকৌ মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, লগতে মোৰো ভালেই। আৰু অকণমানো ক্লিক নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোৱে। তেন্তে আমি ৰাতিপুৱাৰ আগবেলাৰ ভাত সাজ খাই লওঁ। একেবাৰে নিৰামিষ, সেয়া মৰাপাত শুনিছে আপোনালোকে, মৰাপাত, আলু, দালি, তিতাকেৰেলা, আলু ভাজি আৰু লগতে মাছ। আনজনে ককৰা খাব এনে বোলে ককৰা ভাজি লৈছে। চাওকচোন বাৰু, আজিও বতৰটো সেমেকা কৰিলেই। পাছবেলা এতিয়া 3টা বাজিলে। আলু মই কাটি লৈছোঁ ফ্ৰাই কৰিবলৈ ৰুটিৰ লগত খাবলৈ। সেয়া লগতে আটাও মঠি ল'লোঁ বনাবলৈ বুলি। এতিয়া ৰুটি বনাই হৈ গ'ল, সেইবাবে আইতালৈ চাহৰ লগত দিবলৈ 2খন লৈ আনিলোঁ। এয়া আইতাক দি লওঁ। বনাই হৈ গ'ল, এবাৰ লৈ ল'লোঁ খাবলৈ বুলি আমি দুয়োজন। তেন্তে আমি এতিয়া খাই লওঁ। খাই বৈ এতিয়া আজৰি। এয়া চাওক, মানুহজনে মোবাইল চাই আছে। কিনো চাই আছে চাওকচোন, কুকুৰাটো চাই আছে এই চাইডে। এয়া দেখিছে, আমনি লাগিছে, পাছফালে যাওঁ বুলি ভাবিছোঁ। আৰু এতিয়া ঘৰত কল খোৱা মানুহ নাই, সেই দেখি একদম কল মানে পকি ৰহি গ'লগৈ, কোনো নেখায়, গোন্ধাই আছে একদম কল পুৰা, কোনোৱে নেখায়, মানুহ নাই খোৱা। পৰিৱেশটো চাওকচোন ইমান ধুনীয়া, তাতে পুখুৰী, একদম পানী, পাছফালৰ এটা ৰাস্তাও আছে। হয়তো দেখিছে আপোনালোকে, আগতে লাইচিগা বুলি কৈছিলোঁ। পৰিৱেশটো একদম মুকলি, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত চাওক, পুখুৰীত একদম ধুনীয়াকৈ ভেট ফুলৰ পাতবোৰ ইমান ধুনীয়া লাগিছে। বতৰটো ভাল কৰিছিলে, আকৌ বৰষুণে দি দিলে। এতিয়াও কোলা মোলাই কৰি আনিছে বতৰটো, দেখিছেনে বাৰু? আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।